নমস্কাৰ আসাম টেট.com আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'ত আগৰ দৰে আমি আলোচনা কৰিবলৈ গৈ আছো জিকে অৰ্থাৎ জেনেৰেল নলেজৰ ওপৰত 10টা মান MCQ সমূহ। আশা কৰিছো এই প্ৰশ্নসমূহ যাতে আগন্তুক যিবোৰ এক্সাম হ'বলগীয়া আছে সেই এক্সামৰ প্ৰস্তুতিত আপোনালোক বহুখিনি সহায়ক হ'ব। তেন্তে বলক আমি আমাৰ প্ৰশ্নসমূহ আৰম্ভ কৰো আহক। প্ৰশ্ন নম্বৰ 1 অসমে নিজৰ ৰাজ্যৰ সীমা কিমান ৰাজ্যৰ সৈতে ভাগ কৰে? ইয়াৰ অপচনসমূহ হ'ল A8, B6, C7 আৰু D5। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন C 7। অসমে 7খন ৰাজ্যৰ সৈতে ৰাজ্যিক সীমা ভাগ কৰে যেনে অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, মেঘালয় আৰু পশ্চিম বংগ। অসমে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰৱেশদ্বাৰ হিচাপে কাম কৰে আৰু বেছিভাগ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য অসমৰ মাজেৰে গমনযোগ্য। প্ৰশ্ন নম্বৰ 2 অসমৰ কিমানখন জিলাই আন ৰাজ্যৰ সৈতে সীমা ভাগ কৰে? ইয়াৰ অপচনসমূহ হ'ল A24, B26, C27 আৰু D29। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন A 24। প্ৰশ্ন নম্বৰ 3 অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত দেওহাঁহ প্ৰচুৰ পৰিমাণে পোৱা যায়? ইয়াৰ অপচনসমূহ হ'ল A মানস ৰাষ্ট্ৰীয় উদ্যান, B ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, C নামেৰি ৰাষ্ট্ৰীয় উদ্যান আৰু D দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন B ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। বগা দেউকা কাঠ হাঁহ ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত প্ৰচুৰ পৰিমাণে পোৱা যায় যি ঘন ক্ৰান্তীয় বন আৰু জলাশয়ৰ আদৰ্শ বাসস্থান প্ৰদান কৰে। ডিব্ৰু-চৈখোৱা বিশ্বৰ এই গুৰুত্বভাৱে বিপন্ন প্ৰজাতিটোৰ অন্যতম গুৰুত্বপূৰ্ণ প্ৰজনন ক্ষেত্ৰ বুলি গণ্য কৰা হয়। প্ৰশ্ন নম্বৰ 4 অৰুণাচল প্ৰদেশত ব্ৰহ্মপুত্ৰ নদীক কি বুলি জনা যায়? ইয়াৰ অপচনসমূহ হৈছে A চাংপো, B ইয়াৰলুং চাংপো, C দিবাং আৰু D চিয়াং। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন D চিয়াং। ব্ৰহ্মপুত্ৰ নদীক অৰুণাচল প্ৰদেশত চিয়াং বা দিহাং নামেৰে জনাজাত অসমৰ সমতললৈ প্ৰৱেশ কৰাৰ আগতে। নদীখন তিব্বতত ইয়াৰলুং চাংপো হিচাপে উৎপত্তি হয়, অৰুণাচল প্ৰদেশেৰে চিয়াং হিচাপে ভাৰতত প্ৰৱেশ কৰে আৰু দিবাং আৰু লোহিতৰ দৰে উপনদী লাভ কৰাৰ পিছত ব্ৰহ্মপুত্ৰ হয়। প্ৰশ্ন নম্বৰ 5 বনৰীয়া ঘোঁৰাৰ বাবে অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান বিখ্যাত? ইয়াৰ অপচনসমূহ হ'ল A কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, B দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান, C ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান আৰু D মানস ৰাষ্ট্ৰীয় উদ্যান। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন C ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান বনৰীয়া ঘোঁৰাৰ জনসংখ্যাৰ বাবে বিখ্যাত। এই বনৰীয়া ঘোঁৰাবোৰ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত পলাই যোৱা ঘৰচীয়া ঘোঁৰাৰ বংশধৰ বুলি বিশ্বাস কৰা হয় আৰু উদ্যানখনৰ ঘাঁহনি আৰু জলাশয় পৰিস্থিতি তন্ত্ৰৰ সৈতে খাপ খাইছে। প্ৰশ্ন নম্বৰ 6 কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এলেকা কিমান? ইয়াৰ অপচনসমূহ হ'ল A 430 বৰ্গ কিলোমিটাৰ, B 850 বৰ্গ কিলোমিটাৰ, C 450 বৰ্গ কিলোমিটাৰ আৰু D 950 বৰ্গ কিলোমিটাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন A 430 বৰ্গ কিলোমিটাৰ। প্ৰশ্ন নম্বৰ 7 নামেৰি ৰাষ্ট্ৰীয় উদ্যানক কিমান চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল? ইয়াৰ অপচনসমূহ হ'ল A 1990 চনত, B 1998 চনত, C 1999 চনত আৰু D 2000 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন B 1998 চনত। প্ৰশ্ন নম্বৰ 8 শিল্প সংস্কৃতিলৈ আগবঢ়োৱা অৱদানৰ বাবে অসমৰ কলাগুৰু হিচাপে কোন পৰিচিত বা কাক কোৱা হয়? জ্যোতিপ্ৰসাদ আগৰৱালা, B বিষ্ণুপ্ৰসাদ ৰাভা, C ভূপেন হাজৰিকা আৰু D লক্ষ্মীনাথ বেজবৰুৱা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন B বিষ্ণুপ্ৰসাদ ৰাভা। বিষ্ণুপ্ৰসাদ ৰাভা শিল্প, সংগীত, নৃত্য আৰু সংস্কৃতিলৈ অসাধাৰণ অৱদানৰ বাবে অসমৰ কলাগুৰু হিচাপে জনাজাত। তেওঁ এজন বহুমুখী শিল্পী আছিল, গায়ক, নৃত্যশিল্পী, অভিনেতা, চিত্ৰশিল্পী, কবি আৰু স্বাধীনতা সংগ্ৰামী যিয়ে আধুনিক অসমীয়া সংস্কৃতিত পৰিচয় গঢ় দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। প্ৰশ্ন নম্বৰ 9 অসমৰ আন্তৰ্জাতিক সীমা তলৰ কোনখন উত্তৰ পূবৰ ৰাজ্যৰ সৈতে নাই?
ইয়াৰ অপশ্যনসমূহ হ'ল A মিজোৰাম, B ত্ৰিপুৰা, C নাগালেণ্ড আৰু D ছিকিম। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে D ছিকিম। ছিকিম একমাত্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য যি অসমৰ সৈতে আন্তৰ্জাতিক সীমা ভাগ নকৰে কিয়নো ই ভৌগোলিকভাৱে আন ৰাজ্যৰ দ্বাৰা পৃথক। প্ৰশ্ন নম্বৰ D। প্ৰশ্ন নম্বৰ 10 আৰু আজিৰ এই ভিডিঅ'টিৰ অন্তিম প্ৰশ্ন। অসমত গড় দিৱস কিমান তাৰিখে পালন কৰা হয়? ইয়াৰ অপশ্যনসমূহ হ'ল A 15 জুলাই, B 18 আগষ্ট, C 29 অক্টোবৰ আৰু D 22 ছেপ্টেম্বৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন D 22 ছেপ্টেম্বৰ। আজিৰ প্ৰশ্নসমূহ ইমানে আছিল। যদি ভিডিঅ'টো ভাল পাইছে তেন্তে লাইক কৰিব, লগতে নিজৰ বন্ধুসকলৰ সৈতে শ্বেয়াৰ কৰি দিব। এই ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।